নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ দুখীয়াৰ বন্ধু ইউটিউব চেনেললৈ। আশা কৰোঁ সকলোৱে মোৰ ভিডিঅ'বোৰ সম্পূৰ্ণ আৰু শেষলৈকে চাব। আমি আজি বিশেষ কামৰ সূত্ৰে যোৰহাটৰ মহিমাবাৰী আদৰ্শ গাঁৱত উপস্থিত হৈছিলোঁ আৰু আমাৰ মোবাইল কেমেৰাত বন্দী হোৱা সেই হুইল চেয়াৰত গৈ থকা ভাইটিজনৰ বিষয়ে আপোনালোকৰ আগত আমি আজি অৱগত কৰিম। এজন শাৰীৰিকভাৱে অক্ষম ভাইটি, যাৰ দেউতাকে দিন হাজিৰা নকৰিলে ঘৰ নচলে, আৰু সেই ভাইটিজনৰ একমাত্ৰ সমল হৈছে সেই হুইল চেয়াৰখন। আৰু সেই হুইল চেয়াৰখনতে বহি তেওঁৰ সপোনবিলাক বাস্তৱ কৰিব বিচাৰে আৰু তেওঁক সহায় কৰে সেই ভাইটিজন, তেওঁৰ লগৰীয়া দুজনে সহায় কৰে আৰু তেওঁ সেই হুইল চেয়াৰখনতে স্কুললৈ অহা যোৱা কৰে। আৰু আপোনালোকেও ভাবক, আমি সেইটো বয়স আমিও পাৰ কৰি আহিছিলোঁ পখিলা খেদাৰ বয়সত, আৰু সেইজন ল'ৰাই আজি সেই হুইল চেয়াৰখনতে তেওঁৰ পখিলা খেদাৰ বয়সটো অতিবাহিত কৰিছে। সঁচাকৈ ভাবিলে সঁচাকৈ আচৰিত লাগে। আপোনালোকেও ভাবক, আহকচোন আমি তেওঁৰ বিষয়ে কিছুমান নজনা কথা জানো। আমি ভাইটিৰ পৰা কিছুমান নজনা কথা জানিম। ভাইটি, তোমাৰ নামটো কি আছিলে? নমস্কাৰ, মোৰ নাম শ্ৰী নৱজ্যোতি কলিতা। ভাইটি, তোমাৰ গাঁওখনৰ নাম কি? মোৰ গাঁওখনৰ নাম হৈছে মহিমাবাৰী গাঁও। হয়, আৰু জিলা? জিলাখনৰ নাম হৈছে যোৰহাট জিলা। তুমি কোন ক্লাছত পঢ়ি আছা? মই 8ত পঢ়ি আছোঁ। হয়, ভাইটি শাৰীৰিকভাৱে অক্ষম যদিও আৰু ঘৰৰ পৰিস্থিতি সিমান এটা ভাল নহয়, সেইবাবে দেউতাকে পঢ়া শুনাত অলপ কষ্ট পাইছে। সেয়েহে সকলো ৰাইজকে বিনম্ৰ অনুৰোধ কৰিছোঁ, পাৰিলে ভাইটিক অলপ হ'লেও সহায় কৰক। তেওঁ চিত্ৰাংকন ছবি আঁকে আৰু তেওঁ চিত্ৰাংকন প্ৰতিযোগিতাত তেওঁ পুৰস্কাৰো পাইছে। তোমাৰ মানপত্ৰখন অলপ দেখাবাচোন। চাওক আপোনালোকে। হয়, আৰু এইকেইখন আছে আৰু ভাইটি ভাগৰ এইখন পাইছে, চাওক লোকক দেখাইছোঁ, আৰু এখন আছে। তেওঁ শাৰীৰিকভাৱে অক্ষম যদিও বহুত প্ৰতিভা তেওঁৰ ওচৰত আছে, আৰু সকলো ৰাইজে যদি সহায় সহযোগিতা কৰে আৰু আগবাঢ়ি যাব বুলি আশা কৰিলোঁ। আৰু তোমালোকৰ এই সমষ্টি বিধায়কজনৰ নাম কি? আমি ভাস্কৰজ্যোতি বৰুৱা বিধায়ক মহোদয়লৈ বিনম্ৰ অনুৰোধ কৰিছোঁ, লগতে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱকো অনুৰোধ জনাইছোঁ। নমস্কাৰ, মোৰ নাম নৱজ্যোতি কলিতা। মই এজন দিব্যাংগ ল'ৰা আৰু মই 8ত শ্ৰেণীত পঢ়ি আছোঁ। আপোনালোকে মোক যিমান পাৰে সহায় কৰক। মুখ্যমন্ত্ৰী মামালৈ, হিমন্ত মামালৈ মোৰ এটাই অনুৰোধ, যেন মোক সহায় কৰে, আৰু তিতাবৰ সমষ্টি ভাস্কৰজ্যোতি বৰুৱা ছাৰলৈ মোৰ এটাই অনুৰোধ, যেন মোক সহায় কৰে। মোৰ নাম শ্ৰী প্ৰাণজিৎ কলিতা। মই স্কুলত সহায় কৰোঁ, প্ৰস্ৰাৱ কৰিব দিওঁ, থালত ভাত আনি দিওঁ, ধুই দিওঁ। নাম শ্ৰী পূৰ্বাঞ্চল কলিতা। মই ইয়াক ঘৰত সহায় কৰোঁ। ঘৰত অকলে বহি থাকিলে ফুৰাবলৈ নিওঁ আৰু মনটো ভাল লগাওঁ ফুৰাবলৈ নি। হাজিৰা কৰি চলাই আছে ঘৰখন। দেউতাই দিন হাজিৰা কৰি ঘৰখন চলাই আছে। আপোনালোকে যিমান পাৰে সহায় কৰিব। ঘৰত আছে মোৰ মা, পেহী, মই আৰু দেউতা আৰু ভাইটি। আইতা আছিলে, ঢুকালে। এতিয়া আমি 5জন সদস্য আছে আমাৰ ঘৰত, আৰু এলোকৰ ঘৰতো আছে। যিমান পাৰে এইখিনিয়ে মোৰ ফালৰ পৰা অনুৰোধ, মোক যেন সহায় কৰে। ধন্যবাদ। হিমন্ত মামালৈ এটাই আহ্বান, নৱজ্যোতি কলিতা আৰু নৱজ্যোতি কলিতাৰ পৰিয়ালটোক যে সহায় কৰে, আৰু তিতাবৰ সমষ্টিৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱালৈ এয়াই মোৰ বিনম্ৰ